ছটাকৈ দিন গোলাঘাটত থাকিলোঁ, মানে মোৰ আপোন ঠাইখনত কটালোঁ, আপোন ঘৰখনত কটালোঁ। তাৰ পাছত আজি পুনৰ কৰ্মস্থান গুৱাহাটীলৈ বুলি ৰাওনা হ'লোঁ। মনটোৱে নিবিচাৰে গুৱাহাটীলৈ আহিবলৈ, কিন্তু কি কৰিব, কামৰ তাগিদাত সকলো আচলতে মনটো এৰাই চলিব লগা হয় আৰু গুৱাহাটীলৈ আহিলোঁ। আৰু এয়া চিনাকি সেই পাঁচআলি, চিনাকি সেই পুৰণা ষ্টেট বেংকৰ ঠাই, এই সকলোবোৰে আচলতে পুৱাই বৰষুণজাকো আছে, যিহেতু খুব ধুনীয়া এটা মুহূৰ্ত। এই মুহূৰ্তটোত আচলতে বহু কথাই বহু স্মৃতিয়ে আচলতে মনত দোলা দি গৈছে। আৰু অৱশেষত আহি ৰত্নাগিৰি বাছত উঠিলোঁ, আৰু বাছখন নতুন, খুব ধুনীয়াও লাগিল আহি বাছত। আৰু এই বাছখনত উঠাৰ পাছতে আচলতে সেই বৰষুণ এৰাৰ কোনো নামেই নাই। আৰু হ'বই দিয়কচোন, এইকেইদিন গৰমে যেনেধৰণে সকলোকে দহিছে নহয় জানো, আপোনালোকো সকলোৱে ষ্টেটাছ দি আছে যে খুব গৰম, আৰু গৰমৰ পাছত আচলতে এয়া সকলোৰে ৰৈ থকা আশাৰ যি বৰষুণ, সেই বৰষুণজাক আহিল। আৰু ময়ো আজি এই বৰষুণৰ মাজে মাজে গুৱাহাটীলৈ ৰাওনা হ'ব লগা হ'ল। সেইবাবে আচলতে বৰষুণো দি আছে, মনটো কিবা ভালো লাগি থকা নাই, কিয়নো ঘৰখন এৰি আহিবলৈ সঁচাকৈ মন নাযায়, কিন্তু উপায় নাই, কি কৰিব। আৰু এনেধৰণে আমাৰ 6 বজাৰ লগে লগে পুৱা যাত্ৰা আৰম্ভ হ'ল গুৱাহাটীলৈ। আৰু এই পথছোৱাটো মই আচলতে সৰু সৰু কিছুমান ক্লিপ ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ, কাৰণ এই যি চিনাকি পথ বা এই যি চিনাকি স্থানবোৰ বহু সলনিও হ'ল, তথাপিতো কিন্তু আজি পুনৰবাৰ বহু বছৰৰ পাছত আচলতে বহু কথাই মনত পেলাই দিছে। আচলতে নষ্টালজিক হোৱা এটা মুহূৰ্ত বুলি ক'ব লাগিব। আৰু এনেদৰেই আহি যান জঁটৰ মাজত পালোহি, গুৱাহাটীত পালোহি। প্ৰায় 6 ঘণ্টা যাত্ৰাৰ অন্তত গুৱাহাটীত পালোহি। আৰু সেয়া গুৱাহাটীলৈ আহি প্ৰথমতে চাই লৈছোঁ ৰুমটোৰ বেলকনিত থকা মোৰ ফুলৰ টাবকেইটানো কেনেধৰণে আছে। বৰ চিন্তাত আছিলোঁ দেই ইহঁতৰ বাবে, ভাবিছিলোঁ যে শুকাই গৈছে নেকি, যিহে গৰম, কিন্তু নাই, সকলো ঠিকেই আছে। আটাইকেইটা ফুলৰ টাবেই কিন্তু ভাল হৈ আছে, মনটো ভাল লাগিল দেখি। আৰু তাৰ পাছতে অলপ সময় ৰুমত ৰ'লোঁ, ফ্ৰেছন আপ হ'লোঁ। তাৰ পাছতে আকৌ কামলৈ ওলাই আহিলোঁ। কামলৈ ওলাই আহি এটা খুব ধুনীয়া স্থানত আজি গ'লোঁ দেই, মনটো খুব ভাল লাগি গ'ল। মই আপোনালোকৰ কাৰণে এটা সৰু ক্লিপ ধৰি ৰাখিছিলোঁ, সেই ক্লিপটোৱে মই আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কি ধুনীয়া এটা ঠাই। পাছত ক'ম বাৰু ঠাইটোৰ কথা। আৰু এনেধৰণে আজি এটা দীঘলীয়া যাত্ৰাৰ অন্তত গুৱাহাটীত আহি উপস্থিত হ'লোঁ, আৰু দিনটো এনেদৰে পাৰ কৰিলোঁ। সেই সৰু সৰু মুহূৰ্তৰ ভিডিঅ'বোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ বাবে এনেধৰণে ধৰি ৰাখিলোঁ। আজিলৈ আহিছোঁ, ধন্যবাদ।